আজি ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক ক্ষমা বিচাৰিছোঁ কিয়নো মই Q&A ভিডিঅ'টো আনিম বুলিও আনিব পৰা নাই আপোনালোকে মোক ঢেৰ প্ৰশ্ন কৰিছে কেৱল উত্তৰবোৰহে মই আপোনালোকৰ মাজলৈ আনিব পৰা নাই আচলতে এইকেইদিন মই বহুত ব্যস্ত আছিলোঁ কিবা বিশেষ কাৰণত যদিহে আজি পাৰোঁ ভিডিঅ'টো ৰেকৰ্ডিং কৰিম আৰু ৰেকৰ্ডিং হ'লেতো মই আপোনালোকক গধূলি দি দিম ভিডিঅ'টো আৰু আজি কথাটো কোৱাই নাই নহয় আজি মই বাহঁতৰ ঘৰলৈ যাব ওলাইছিলোঁ মানে মই নহয় অকল ঘৰৰ গোটেইকেইটাই যাব ওলাইছোঁ মোৰ মামাৰ ছোৱালীৰ ঘৰ আৰু তেওঁলোকৰ ঘৰৰ ওচৰতে খানা আছিলে সেইকাৰণে যাব ওলাইছিলোঁ গৈ প্ৰথমতে বুহঁতৰ লগত শাক-পাচলিখিনি কাটিছিলোঁ আৰু তাৰ পিছত তেওঁলোকে চাহ খাব দিলে আৰু আপোনালোকে কচুৰি ভাল পায় নে চিংৰা ভাল পায় মোক কমেন্ট কৰি জনাবচোন মই কিন্তু চিংৰাহে বেছি ভাল পাওঁ তাৰ পিছত সৰুগিটাৰ লগত খেৰৰ দমত কিবা-কিবি বনালোঁ খেৰেৰে যে সৰুতে কিবা-কিবি বনাইছিলোঁ আৰু তাৰ পিছত এয়া ভাত খাবলৈ ৰেডি হৈ গ'ল মাছ মাংস সকলোখিনি আছিলে মই যিহেতু মাংস বেছি ভাল পাওঁ খানাত সেইকাৰণে মই মাছটো নলওঁহে মানে মাংসৰে পেটটো ভৰাব বিচাৰিছোঁ আৰু আজিৰ ভিডিঅ'টো আছিল ইমানে আপোনালোকক সোনকালে লগ পাম ধন্যবাদ